ওয়েলকাম টু মিস্টার এমডি অভিজিৎ ডেকা। দেখুৱাবলৈ লৈছোঁ বহুত ধুনীয়া জাৰ্ণি এটা। ক'ত যাম চাই থাকক। ইমান ধুনীয়াকৈ জাৰ্ণি কৰিম আজি। বিকাশ আৰু মই, বিকাশো যাব, মই যাম। আজি কাৰত নহয়, আজি বাইকত। অকল এতিয়া টাইম হৈছে ৰাতি 10:25 আৰু মই ৰাতিপুৱা এঠাইলৈ যাম, আপোনালোককো লৈ যাম। আপোনালোকে চাব কিয় যাম, কি কৰিম, সকলো দেখুৱাব। ভেৰি গুড নিউজ এটা আছে। এই গুড নিউজটোৰ কাৰণে মই ৰাতিপুৱা ক'ত যাম চাই থাকিব। এতিয়া মই শুই যাওঁ, আপোনালোকেও তেল ভৰি লওঁ। এনেদৰে আমি আমাৰ জাৰ্ণি আৰম্ভ কৰিলোঁ। এয়া নাওকটা এনেকৈ গৈ আছোঁ। গৈ ভাল লাগিছে। গৈ বহুত দূৰ গ'লোঁ। ক'ত গৈছোঁ আমি এনেদৰে গৈ থাকোঁতে আমাৰ আগত যে দিয়াইখন দেখিছে, মালবাহী দিয়াইখন, সেইখনত লাগি সৰুকৈ এটা এক্সিডেণ্ট হ'ল। আমাৰ বাকী একো ক্ষতি হোৱা নাই। আমাৰ এটা সাধাৰণ বিপদ হ'ল, অলপমান সৰুকৈ আমাৰ এটা এক্সিডেণ্ট হ'ল আৰু একো নাই, আৰু একো ক্ষতি হোৱা নাই। অকণমান গাড়ী লাগি অৱস্থাই নাই, পিছফালত লাগি যায়। মই অকণমান এইফালে আমি লেফ্ট ছাইড যাম। এতিয়া লেফ্ট ছাইডে গৈ কিছু দূৰ পিছত আমি IIT কলেজ পাম। IIT কলেজখন চাওকচোন কেনেকুৱা বাৰু। এই চাওক, IIT কলেজ এইখনে হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি। অসমত এখন অৱদান হয় এই IIT কলেজখন। এনেকুৱা কলেজ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে গঢ়ি উঠক, তাৰ বাবে আশা ৰাখিলোঁ। বহুত প্ৰয়োজন অসমত এনেকুৱা টেকন'লজি। এনেকৈ গৈ আমি প্ৰায় এতিয়া আমি পাম আৰু আমাৰ গন্তব্যস্থান। এয়া চাওক, আমি আমাৰ গন্তব্যস্থান সন্ধিক পিছতেই পাম। কিয় আহিছোঁ বাৰু মই কৈ দিম, আপোনালোকে চাবচোন। এইটোও গেট আছে, নেক্সট আগৰ গেটেদি সোমাম আমি, বন্ধ আছে এইটো। গৈ আছোঁ। এতিয়া আমি আমাৰ গন্তব্যস্থানত প্ৰৱেশ কৰিলোঁ। এয়া আমি আমাৰ গন্তব্যস্থানত কৰিলোঁ। ইয়াতে মেডিকেলত হ'ল কাম। এতিয়া ঘৰত যাব ওলাইছোঁ। ঠিক আছে, ভাত চাত খালোঁ। ভিডিঅ' কৰিব নিদিয়ে বা এলাও নাই, সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ। আমি ইয়ালৈ আহিছিলোঁ এটা সৰু এৱাৰ্ড ল'ব, কিবা এটা মানে ইমান দিন যে কাম কৰিলোঁ, 1 বছৰ এইখন হস্পিটেলত মই কাম কৰিলোঁ, তাৰ বাবে এটা এক্সাম লৈছিল আৰু এক্সামটোত ভাল হোৱাৰ বাবে এটা এৱাৰ্ড দিছিল। এৱাৰ্ড যিয়ে নহওক, এই এৱাৰ্ডটো ল'বলৈ এখন চাৰ্টিফিকেট দিছে ধুনীয়াকৈ। সেই ভাল লাগিল এনেকুৱা হস্পিটেলত এখনত কাম কৰি এৱাৰ্ড এটা ল'বলৈ যে সক্ষম হ'ল। ভিডিঅ'টো চাবচোন, এটা ছাৰপ্ৰাইজ আছে। এটা গাৰ্লফ্ৰেণ্ডক লগ কৰিব মানে মাতি আছে, আমি ৰ'লোঁ। ছাৰপ্ৰাইজটো যি আছিল, বিকাশে তাৰ গাৰ্লফ্ৰেণ্ডটোক লগ কৰিব। মানে ইয়াতে ৰৈ দিওঁ, সি লগ কৰি আহোঁ, কি কৰে চাওঁ। এইটোৱে আছিল ছাৰপ্ৰাইজ। মই কৈছিলোঁ যে ভিডিঅ'টো ছাৰপ্ৰাইজ আছিল। ছাৰপ্ৰাইজটো দিলোঁ আপোনালোকক। কেনে লাগিল? আৰু বেছি ভিডিঅ' নকৰোঁ, ইমানখিনিতে মই মোৰ ভিডিঅ' সমাপ্ত কৰিলোঁ। বাই বাই।